এদিন আপুনি আহিছিল মোৰ শুকান হৃদয়লৈ, সেউজীয়া কৰি পেলাইছিল আপোনাৰ ভাল পোৱাবোৰে। সকলো ঠিকেই আছিল, ক্ৰমান্বয়ে সম্পৰ্কবোৰ বছৰ হৈ পৰিছিল আমাৰ, দীঘল দীঘল এনাজৰীৰ দৰে। সময়ৰ পৃষ্ঠাবোৰত ব্যস্ততাৰ জোৰত আপোনাৰ বাঢ়িছিল মোৰ বাবে। বাৰে প্ৰতি আপোনাৰ মোবাইলত মই হৈছিলোঁ ব্লক লিষ্টৰ আলহী। মই বুজি পাইছিলোঁ আপুনি অৱহেলা কৰিছিল, মোৰ পৰা আঁতৰিব বিচাৰিছিল। কিন্তু কি কৰিব কওক, মই যে আপোনাক ভাল পাই পেলাইছিলোঁ হৃদয়ৰ পৰা হৃদয়লৈ। এতিয়া আগতৰি আছো, দুখৰ হুমুনি এটা টানি ক'ব পাৰো ভালে আছো, ভালে আছো। কেতিয়াবা আহিব সপোনত, কিন্তু নুসুধিব বিষাদ কিয় ভাল পোৱা বুলি, কাৰণ শব্দৰে লিখি দিব আপোনাৰ নামত হাজাৰ কবিতা। আৰু এতিয়া কি জানে, প্ৰতাৰণা পোছা জপিনী এটা মাৰি ক'ব পাৰো মই বিন্দাস্ত, জীৱন জিন্দাবাদ।